Hello guys, welcome to my YouTube channel. I'm Roy আৰু এয়া বিষ্ণু যজ্ঞৰ স্থলীৰ পৰা মই ৰাতিৰ কাৰ্যসূচী দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক। দীপ যজ্ঞৰ আয়োজন চলি আছিল আৰু এয়া হ'ল আমাৰ বিষ্ণু বাবা আৰু মা দেৱী লক্ষ্মীৰ মূৰ্তি। ইয়াতে হোম পুৰা হৈছিল দিনৰ ভাগত যজ্ঞ কৰা হৈছিল আৰু এতিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা চলি আছে আৰু দীপ যজ্ঞৰ আয়োজন চলি আছে আৰু লগতে তাত ওজাপালিও চলি আছে। আপোনালোকে দেখিবলৈ পাইছে। মই গোটেইখিনি অনুষ্ঠান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই এই ভিডিঅ'টিৰ জৰিয়তে। ভিডিঅ'টো চাই আপোনালোকে আমেজ পাব বুলি আশা ৰাখিছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। যেহেতু দীপযজ্ঞত 4000তকৈ অধিক চাকি জ্বলোৱা হয়, সেইবাবে সকলোকে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছিলে। যদি এটা চাকি ভাঙি যায় তেতিয়াহ'লে আমি 4000 ক'ব নোৱাৰিম। সেইখিনি কথাই বুজাই আছিলে আমাৰ উন্নয়ন কমিটিৰ প্ৰেচিডেণ্টে। আৰু এতিয়া এই সম্বৰ্ধনাৰ অনুষ্ঠান চলি আছিলে, আপোনালোকক দেখাই আছোঁ গোটেইখিনি, চাই থাকক। আৰু সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ লগে লগে চাৰিটা চাকি থোৱা আছিলে তাতে যজ্ঞ মন্দিৰৰ কাষত। আৰু সম্বৰ্ধনা জনোৱা দাতাসকলক এই 4টা চাকি জ্বলাবলৈ অনুৰোধ জনোৱা হৈছিলে আৰু তাৰে পিছতে আমাৰ ৰাইজক দীপ যজ্ঞৰ চাকি জ্বলাবলৈ অনুমতি প্ৰদান কৰা হৈছিল। চাই থাকক আপোনালোকে ভিডিঅ'টো। আপোনালোক আগবাঢ়িব পাৰে, এজন দুজনকৈ আগবাঢ়িব পাৰে। আৰু এয়া সকলোৱে চাকি জ্বলোৱাত ব্যস্ত হৈ পৰিছে আৰু জ্বলি উঠাৰ পিছত আপোনালোকক দৃশ্যখিনি দেখাম। বহুত সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব। জ্বলি উঠাৰ পিছত 4000 চাকি একেলগে জ্বলিছিল। আপোনালোকক সেইখিনি দৃশ্য মই দেখাম, চাই থাকক ভিডিঅ'টো। আৰু এয়া হ'ল চাকি জ্বলি উঠাৰ পিছৰ দৃশ্যখিনি। বৰ সুন্দৰ পৰিৱেশে বিৰাজমান কৰিছিলে। আপোনালোকক মই ভিডিঅ'টিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এয়া সত্যনাৰায়ণ পূজাৰ প্ৰসাদ বিতৰণ চলি আছে। আমি প্ৰসাদ বিতৰণ কৰালৈকে আপোনালোকে ওজাপালি অলপমান চাওক।
আৰু কেইটামান আপোনালোকে ফটো চাই লওক। দীপযজ্ঞ অনুষ্ঠানৰ কেইটামান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। আৰু এইখিনিতে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোলৈ নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। থেংক ইউ ফৰ ৱাচিং।